আজিৰ এই ভিডিঅ'টোত কথা পাতিম আপোনাৰ UAN মানে ইউনিভাৰ্সেল একাউন্ট নাম্বাৰৰ বিষয়ে। আপুনি যদি আপোনাৰ UAN পোৰ্টেলৰ বা সহজ ভাষাত ক'বলৈ গ'লে PF বা EPF একাউন্টৰ পাছৱৰ্ড পাহৰি গৈছে বা চেঞ্জ কৰিব বিচাৰে নাইবা জেনাৰেট নাই কৰা, তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি কেনেদৰে আপোনাৰ মোবাইলত বা লেপটপত এই কামখিনি নিজেই কৰিব পাৰিব তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই অনুপম আৰু আপোনাক স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল হন্ধানৰ নতুন এটা ভিডিঅ'লৈ। PF একাউণ্টৰ ৰিলেটেড যিকোনো কাম কৰিবলৈ আপুনি প্ৰথমে আপোনাৰ মোবাইল বা ডেস্কটপ বা লেপটপ আপুনি যি ব্যৱহাৰ কৰিছে তাত আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি লওক। মই মোৰ ডেস্কটপত ক্ৰোম ব্ৰাউজাৰ অপেন কৰি লৈছো আৰু যদি আপুনি মোবাইল ব্যৱহাৰ কৰিছে তেন্তে ক্ৰোম ব্ৰাউজাৰ ব্যৱহাৰ কৰক আৰু ক্ৰোম ব্ৰাউজাৰৰ ইয়াত ক্লিক কৰি এই ডেস্কটপ ভাৰ্চন অপশনটো অন কৰি ল'ব, তেতিয়া আপোনাৰ কামটো কৰিবলৈ সুবিধা হ'ব। ইয়াত এতিয়া EPFO লিখি সাৰ্চ কৰিম। EPFO, ইয়াত EPF লিখাৰ লগে লগে এই এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনত ক্লিক কৰি দিম। এতিয়া চাওক এই পেজটো ওপেন হৈ আহিব www.epfindia.gov.in। ইয়াত ক্লিক কৰি দিম, লগে লগে এই পেজখন খোল খাই আহিব। এই সাৰ্ভিসত মাউসটো নিয়াৰ লগে লগে ফৰ এমপ্লয়ী আহিব, এই ফৰ এমপ্লয়ীত ক্লিক কৰি দিম। লগে লগে এই এমপ্লয়ী পেজটো খোল খাই যাব আৰু আমি এতিয়া তললৈ আহি এই সাৰ্ভিস লিখা ঠাইডোখৰৰ তলত চাওক এই 2 নম্বৰত মেম্বাৰ UN/অনলাইন সাৰ্ভিসত ক্লিক কৰি দিম। এতিয়া এনেকুৱা এটা পেজ খোল খাই আহিব। এই ফৰগট পাছৱৰ্ড লিখা অপশনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই আহিব। এই ঠাইডোখৰত এতিয়া আপোনাৰ UAN নাম্বাৰটো এন্টাৰ কৰি লওক। আৰু যদি আপোনাৰ UAN নাম্বাৰটো মনত নাই তেন্তে আপোনাৰ স্যালাৰি স্লিপত এই UAN নাম্বাৰটো লিখা থাকিব। যদি আপোনাৰ স্যালাৰি স্লিপ নাই তেন্তে আপুনি য'ত কাম কৰে তাৰ পৰা আপোনাৰ UAN নাম্বাৰটো পাবলৈ সক্ষম হ'ব। এতিয়া ইয়াত UAN নাম্বাৰটো ফিল আপ কৰি লওঁ। UAN নাম্বাৰটো ফিল আপ কৰাৰ পাছত এতিয়া ইয়াত কেপচাটো এন্টাৰ কৰি দিম আৰু এই সাবমিটত ক্লিক কৰি দিলে আমি আগলৈ যাব পাৰিম। এতিয়া সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই যাব। এতিয়া ইয়াত আপোনাৰ নাম লিখিব লাগিব আৰু তলৰ বক্সটোত লিখিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ আৰু তাৰ পাছত ইয়াত ক্লিক কৰি জেন্ডাৰটো সিলেক্ট কৰি ল'ব। এই সকলোখিনি হৈ যোৱাৰ পাছত ভেৰিফাইড ক্লিক কৰি দিয়ক। ভেৰিফাইড ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হৈ যাব। এতিয়া এই বক্সটোত পুনৰ আপুনি কেপচাটো এন্টাৰ কৰি লওক আৰু ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰি লওক আৰু এই বক্সটোত ক্লিক কৰি চেক মাৰ্কডাল অন কৰি দিয়ক আৰু ভেৰিফাইড ক্লিক কৰি দিয়ক। সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাই আহিব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নাম্বাৰটো এন্টাৰ কৰি দিয়ক আৰু এন্টাৰ কৰি এই চেক বক্সটোত ক্লিক কৰি চেক মাৰ্কডাল অন কৰি দিয়ক আৰু গেট OTPত ক্লিক কৰি দিয়ক। গেট OTPত ক্লিক কৰাৰ লগে লগে পুনৰ এনেকুৱা এখন পেজ ওপেন হৈ যাব। ইয়াত আপুনি ওপৰত লিখা কেপচাটো এন্টাৰ কৰি লওক আৰু আপোনাৰ মোবাইল ফোনলৈ অহা OTPটো ইয়াত এন্টাৰ কৰি দিয়ক আৰু ভেৰিফাইড ক্লিক কৰি দিয়ক। ভেৰিফাইড ক্লিক কৰি দিয়াৰ লগে লগে নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ এই পেজখন ওপেন হৈ যাব। ইয়াত এতিয়া আপুনি পাছৱৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব লাগিব তাৰ কাৰণে ইনষ্ট্ৰাকচন দিয়া আছে। আপুনি এই প্ৰশ্নবোধক চিনটোত ক্লিক কৰি পঢ়ি ল'ব আৰু মই ইয়াত এক্সাম্পল হিচাপে দেখাই দিছো। মই দেখাই দিয়াৰ মতে আপুনি এতিয়া পাছৱৰ্ড এটা ক্ৰিয়েট কৰক। পাছৱৰ্ডটো মিনিমাম 7টাৰ পৰা 20টা আখৰৰ ভিতৰত হ'ব লাগিব। তাতে এটা কেপিটেল লেটাৰ আৰু এটা স্মল লেটাৰ থাকিব লাগিব, লগতে দুটা সংখ্যাও থাকিব লাগিব আৰু তাত এটা স্পেচিয়েল ক্যাৰেক্টাৰ থাকিব লাগিব, যেনে ষ্টাৰ, হেছ, ডট, স্লেছ ইত্যাদিবোৰ। এতিয়া মই দেখুৱাই দিয়াৰ ধৰণেৰে এটা পাছৱৰ্ড ক্ৰিয়েট কৰক আৰু পাছৱৰ্ডটো ইয়াত এন্টাৰ কৰক। আকৌ কনফাৰ্ম পাছৱৰ্ডত সেই একেটাই পাছৱৰ্ড এন্টাৰ কৰক। তাৰপিছত সাবমিটত ক্লিক কৰি দিয়ক। এতিয়া মই পাছৱৰ্ডটো লিখি লৈছো, তাৰপিছত এই সাবমিট অপশনটোত ক্লিক কৰি দিয়ক। এতিয়া চাওক ইয়াত লিখা আছে পাছৱৰ্ড চেঞ্জ সাকসেসফুলি, ক্লিক হিয়াৰ টু লগ ইন। এতিয়া লগ ইন কৰিবলৈ ইয়াত ক্লিক কৰি দিয়ক। এতিয়া লগে লগে পুনৰ এই লগ ইন পেজটো খোল খাই গ'ল। ইয়াত আপোনাৰ UAN নাম্বাৰটো লিখক আৰু ইয়াত পাছৱৰ্ডটো টাইপ কৰক, যিটো পাছৱৰ্ড এতিয়া আপুনি ক্ৰিয়েট কৰিছে, আৰু ইয়াত কেপচাটো টাইপ কৰি সাইন ইনত ক্লিক কৰি দিয়ক আৰু লগে লগে আপুনি এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ
পোৰ্টেলটোত লগইন হৈ যাব আৰু আপোনাৰ আগত এনেকুৱাকৈ এটা পেজ ওপেন হৈ যাব ইয়াত ই নমিনেশনৰ কাৰণে অপচন আহিছে আৰু যদি আপুনি ই নমিনেশন ফিল আপ নাই কৰা তেন্তে ফাইল নাওত ক্লিক কৰি এতিয়াই নমিনেশন ফিল আপ কৰিব পাৰে অন্যথা লেটাৰত ক্লিক কৰি স্কিপ কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব যদি আপুনি এই চেনেললৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায়